ফটো উঠি আছে চবে everyone welcome back to my YouTube channel TD Creation আৰু TD Creation অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই তুলিকাই স্বাগতম জনাইছো আৰু আজি হৈছে 5 ফেব্ৰুৱাৰী মানে সৰস্বতী পূজা সো যাবলৈ ৰেডি হৈছো আৰু ভাবিছো এইবাৰ কলেজৰ যেটো লাষ্ট পূজা মানে এই বছৰ নলবাৰী কলেজত লাষ্ট পূজা সো ভিডিওটো বনাও আৰু স্মৃতি কৰি ৰাখিম আৰু ইউটিউবতে সো সেইকাৰণে ভিডিওটি বনালো সো আশা কৰো আপোনালোকে চাই ভাল পাব আৰু ভিডিওটি শেষলৈকে চাব আৰু আজি জানেই বতৰটো বেয়া সেইকাৰণে পুৰা সোয়েটাৰ পিন্ধিব লগা অৱস্থা হৈছে সো যেটো হৰ্ষিতাক লৈ যাম সো ঠাণ্ডা লাগিব সেইকাৰণে সোয়েটাৰ পিন্ধিছো সো বলক তেন্তে আজি ভিডিওটি আমি আৰম্ভ কৰো এইফালে আহি পালো কলেজ আৰু আহি পায়ে চাওক পুৰা সৰস্বতী হৈ গৈছে আমাৰ কলেজখন আৰু বলক বেক কেমেৰাৰে দেখাও কলেজ আহি পালো আৰু এয়া চাওক চাৰিওফালে সুন্দৰী প্ৰতিযোগিতা হৈ আছে একদম লগবিলাকক লগে পোৱা নাই অহাই নাই নেকি সিহঁতক মই বিচাৰোঁ আৰু অলপমান ফটো উঠোঁ আৰু যিহেতু এইবাৰ লাষ্ট পূজা নে কি কয় অলপ দেখুৱা আৰু পূজা বুলি ক'লে আহি গ'ল ডিম্পু দাস চবে ফটো উঠাৰ পুৰা ভিৰ কৰি দিছে ময়ো অকণমান ৰাখি থৈ দিলোঁ আৰু ডিম্পু দাক মই ওচৰৰ পৰা লগ পাও নাছিলোঁ ডিম্পু দা আহিছে ফটো উঠি আছে চবে আৰু আমাৰ নলবাৰী কলেজৰ মানে পূজা মণ্ডপত এনেদৰে গেটটো বনাইছে আগফালে আৰু এইফালে পুৰা বেলুনেৰে পুৰা সজাইছে এইফালে আমাৰ নাম ধৰি আছিলে এইসকল ব্যক্তিয়ে নাম ধৰি আছিলে আৰু সন্মুখৰ ফালে আছে আমাৰ প্ৰতিমাখন আৰু চবে পুৰা লাইন ধৰি দিছে এইখিনি সময়ত বহুত ভিৰ হয় এইফালে আমাৰ জিঅ'গ্ৰাফি ফেমিলি বিদিশা আৰু অংকিতা আৰু দীপাৱলী এতিয়াহে লগ পালোঁ চবকে বতৰৰ অৱস্থা একদম বেয়া বৰষুণ দিও পৰিয়ে আছে আৰু এনেদৰে বতৰে 20 মুহূৰ্ততে পুৰা ৰূপ সলাই পেলালে আৰু একদম গুমাগুমি কৰি আহি গ'ল বৰষুণ এইফালে চাওক বতৰৰ অৱস্থা আৰু চবৰে পুৰা হাহাকাৰ লাগি গৈছে দৌৰা দৌৰি আৰু আমি ইয়াতে নটিছ বৰ্ডৰ পিছফালে এনেদৰে ৰখি থাকিলোঁ আৰু এয়া চবে ঘৰলৈ চাগে যাব ওলাইছে কাৰণ এতিয়া অলপমান বৰষুণ কমিছে এইফালে দেৰিও হ'ল 4:30মান বাজিলে 4:30-5টামান বাজিলে এতিয়া খোৱাৰো সময় নাই বৰষুণ যাব লাগে এতিয়া এইফালে আমিও কিবা এটা খোৱাৰ বাবে গৈ আছো খৰিকাৰ ৰেষ্টুৰেণ্টলৈ আৰু বলক কি খাও দেখুৱাম বাৰু এইফালে লৈছো ভেজ বিৰিয়ানী আৰু এইফালে বাটাৰ পনীৰ
আৰু এইফালে বাটাৰ চিকেন আৰু এইখিনিয়ে লৈছোঁ। চ' পটাপট খাওঁ আৰু বৰষুণ কমোতেই ঘৰলৈ যাওঁ আৰু তো বেছি ভিডিঅ' কৰি নাথাকোঁ, এতিয়া খাই লওঁ পটাপট আৰু ঘৰলৈ যাওঁ। ঠাণ্ডা, এইফালে বৰষুণ, চবৰে অৱস্থা নোহোৱা হৈ গৈছে এইবাৰ সৰস্বতী পূজা বুলি। চ' ময়ো চুৱেটাৰ পিন্ধি ল'লোঁ আৰু এতিয়া গাড়ীত তেল ভৰা কিবা এটা খায়ো ল'লোঁ, আগতে দেখুৱালোৱে। চ' এতিয়া গাড়ীত তেল ভৰাই যাওঁ। হেল্ল' এভৰিৱান, সৰস্বতী পূজাৰ ভ্লগটোৱে মই বৰ্তমান কণ্টিনিউ কৰি আছোঁ। কিন্তু সৰস্বতী পূজাৰ দিনাতো জানেই আৰু আগতে দেখিলেই মানে বৰষুণত অৱস্থা নোহোৱা হৈ গ'ল। লাষ্টৰ পিনে আৰু ভিডিঅ' নবনালোঁ, কিবা এটা খাই কিনে মানে গুচি আহিলোঁ একদম পটাপট আৰু বেছি সেই কৰা নাই। অ'ত ৰ'বলগীয়া হৈছে, ইমানেই ডাঙৰ বৰষুণ। চ' তাৰপিছত সৰস্বতী পূজাৰ দিনা মোৰ বাবে এইটো বিশেষ দিনো আছিলে, কাৰণ সেইদিনা মোৰ বাৰ্থডে আছিল। কিন্তু সৰস্বতী পূজা তেনেদৰেই সৰস্বতী পূজাতে বাৰ্থডে পালন কৰিলোঁ। তাৰপিছত প্ৰতি বছৰে মানে বাৰিলাচা মন্দিৰত অহা হয়, প্ৰতি বছৰ মানে নলবাৰী কলেজত পঢ়াৰ পৰাতো অহা হয়। আৰু আগতে অলপমান প্ৰব্লেম আছিলে আৰু এতিয়া নলবাৰী কলেজত যাওঁতে আহোঁতে বালিলাচা মন্দিৰৰ সন্মুখেৰে পাৰ হৈ যাওঁ। চ' এই 2 বছৰ 3 বছৰমান মানে আহিয়ে আছোঁ। সেইকাৰণে এইবাৰো মনটো বেয়া আছিলে, কাৰণ সেইদিনা আহিব পৰা নাছিলোঁ। বৰষুণৰ কাৰণে নহয়, মোৰ বিশেষ অসুবিধা এটাৰ কাৰণে 5 তাৰিখে আহিব নোৱাৰিলোঁ। চ' আজি হৈছে 8 তাৰিখ আৰু আজি হৈছে মোৰ জন্মবাৰ মঙলবাৰ, আৰু সেইকাৰণে ভাবিলোঁ এখন ইয়াতে ঠকীৰ সাজ দিওঁ আৰু চাকি বন্তি জ্বলাওঁ। সেইকাৰণে আজি আহিলোঁ। কলেজৰ ড্ৰেছতে আছোঁ, এতিয়া কলেজ যাম আৰু ইয়াতে ঠকীৰ সাজখন দিলোঁ আৰু এতিয়া মানে কলেজত যাওঁ। সেইকাৰণে ভিডিঅ'টি শেষ কৰিবৰ কাৰণে মই ইয়াতে আহিলোঁ, কাৰণ সৰস্বতী পূজাৰ ভ্লগটো জানেই আৰু বেছি নবনালোৱে, যিখিনি পাৰিছোঁ বনাইছোঁ। বছৰৰ নিচিনা এবাৰো হোৱা নাছিলে। বৰষুণটো সৰস্বতী পূজাত বৰষুণ আমি দেখা নাছিলোঁ বুলি ক'লেও ভুল নহ'ব। এতিয়ালৈকে এইখিনি ডাঙৰ হ'লোঁ, ইমানবাৰ সৰস্বতী পূজা কৰিলোঁ, কিন্তু এইবছৰ মানে অলপ বতৰেও ৰূপটো দেখুৱাই দিলে, বেয়া ৰূপ এটা দেখুৱালে। চ' বাৰু যি কি নহওক, সৰস্বতী পূজা তেনেদৰেই গ'ল। নলবাৰী কলেজত লাষ্ট পূজা আছিলে এইবছৰ, আৰু এনেদৰেই মানে পালন কৰিলোঁ সৰস্বতী পূজা আৰু উদযাপন কৰিলোঁ। আৰু বাৰ্থডেটো চেলিব্ৰেট কৰা নহ'লেই, বাৰ্থডে তেনেদৰেই গ'ল সৰস্বতী পূজাৰ দিনা। চবেই বহুতেই উইচ কৰিছে, বহুত ধুনীয়া ধুনীয়া উইচ কৰিছে। চ' চবকে বহুত বহুত ধন্যবাদ। মানে হোৱাটছআপ, ফেচবুক চবতে উইচ কৰিছে চবেই, ফ্ৰেণ্ডবিলাকে। চ' চবকে বহুত বহুত ধন্যবাদ। আৰু মোৰ সেই বিশেষ দিনটো আৰু অতি বিশেষ কৰি তোলাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। আৰু চ' আজি মন্দিৰত আহিছিলোঁ, এখন ঠকীৰ সাজ দিলোঁ আৰু চাকি বন্তি জ্বলালোঁ। এতিয়া কলেজ যাওঁ। চ' মানে সৰস্বতী পূজাৰ ভিডিঅ'টি এইখিনিতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টি ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব কমেণ্ট ছেকশ্যনত, আৰু জনাব কেনেকুৱা লাগিলে। এই বছৰটো ভালেৰে যাওক সেইটোৱে আশা, সেইকাৰণে আহিলোঁ মন্দিৰত। চাৰিওফালে যাতে সফল হ'ব পাৰোঁ তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব। আৰু এতিয়া আজি ভিডিঅ'টি এইখিনিতেই সমাপ্ত কৰিছোঁ। তো ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই।